এই মুহূৰ্তত দিবলৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া গ্ৰেপ্তাৰ হ'ব হজৰত মহম্মদক অপমান কৰা হিৰেন হিন্দু অসম। হিৰেন হিন্দু অসমৰ বিৰুদ্ধে গৰ্জি উঠিল ৰাজ্যৰ মুছলমান সমাজ। সংঘাত লগাব বিচৰাসকলক ৰেহাই দিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? এই প্ৰশ্ন উত্থাপন কৰিছে মুছলমান সমাজে। কি উদ্দেশ্যে হজৰত মহম্মদক অপমান কৰা নেতাক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে? মুছলমানক অপমান কৰাৰ বাবেই ৰেহাই পাইছে নেকি অপৰাধীয়ে? কিয় অপৰাধীৰ ক্ষেত্ৰত আৰক্ষীয়ে চাইছে হিন্দু মুছলমান? জিলাই জিলাই এজাহাৰ দাখিলৰ পিছতো হিৰেন হিন্দু অসমৰ বিৰুদ্ধে লোৱা নাই আৰক্ষীয়ে ব্যৱস্থা। সৰব হৈছে সংখ্যালঘু সংগঠন আমছুৰ লগতে ABMSU। হজৰত মহম্মদক অপমান কৰিলে কোনো কাৰণতেই মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুছলমান সমাজে। আৰু কেতিয়া গ্ৰেপ্তাৰ হ'ব হজৰত মহম্মদক অপমান কৰা হিৰেন হিন্দু অসম? এই সন্দৰ্ভত কিছু মন্তব্য আছে, সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। হিৰেন হিন্দু অসম, ৰূপা কলিতা, ৰাতুল কলিতা আদি নামধাৰী একাংশ ব্যক্তিয়ে ফেচবুক একাউণ্টৰ জৰিয়তে আজি কিছুদিন ধৰি ইছলাম ধৰ্মৰ ধৰ্মীয় গুৰু হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামক যি অতি স্পৰ্শকাতৰভাৱে যি অপমান কৰিছে, এই ঘটনাক লৈ ইতিমধ্যে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমি ABMSUৱে উক্ত ব্যক্তিসকলৰ বিৰুদ্ধে তামোলপুৰ আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছোঁ বা এজাহাৰ দাখিল কৰিছোঁ। আৰু অসমৰ বিভিন্ন থানাত বিভিন্ন দল সংগঠন, বিভিন্ন ব্যক্তি বিশেষে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। Promoting enmity between different groups on ground of religion, BNS ভাৰতীয় ন্যায় সংহিতাৰ সেকশন 196 আৰু BNSৰ সেকশন 197, অৰ্থাৎ এয়া সম্পূৰ্ণভাৱে এটা থ্ৰেট টু নেশ্যনেল ইণ্টিগ্ৰেশ্যন, ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি। তো আমি অসম চৰকাৰক দাবী জনাইছোঁ, ভাৰতীয় ন্যায় সংহিতা 196 আৰু 197 ধাৰাত অসম আৰক্ষীয়ে যিহেতু গোটেই বিভিন্ন থানাত এই ঘটনাটোক লৈ এজাহাৰ দাখিল হৈছে, তো গোটেই থানা পৰ্যায়ত এই ঘটনাখিনি নিশ্চয় এটা পৰ্যায়ত তদন্ত কৰিব লাগিব। সেয়েহে CID চাইবাৰ ডিপাৰ্টমেণ্টত এই ঘটনাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি উক্ত ঘটনাত জড়িত থকা সেই হিৰেন হিন্দু অসমকে আদি কৰি যিসমূহ ব্যক্তিয়ে সমাজত ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, সেইসকলক গ্ৰেপ্তাৰ কৰিবলৈ আমি ABMSU দাবী জনাইছোঁ। অন্যথা ABMSUৱে এই ধৰণৰ ধৰ্মীয় চিন্তা আৱেগত আঘাত হানিব পৰা বা দেশৰ আইন বিৰোধী, সংবিধান বিৰোধী, মুছলমানসকলৰ ধৰ্মীয় চিন্তা চেতনা আৱেগ বিৰোধী এনেকুৱা ধৰণৰ কামৰ বিৰুদ্ধে আমি ৰাজপথত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য। বিশ্বনবী হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কৈ বিধায়কসকলক বুজনি দিয়ে, যিজন হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উক্তিৰে তেওঁ বিভিন্ন মানুহক উপদেশ দিয়ে, সেইজন মুখ্যমন্ত্ৰীৰ অসমত, সেইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি থকা অসমখনত ৰাজ্য চৰকাৰখনৰ মাজত একাংশ পিছাহে, একাংশ নৰমেধে এই ধৰণৰ আজি ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত আক্ৰমণ কৰিব আৰু মুখ্যমন্ত্ৰী একো নকয়, এই চুপচাপ থকাৰ ৰহস্যটো কি? DGP মহোদয় মানে চাইলেণ্ট হৈ থকাৰ ৰহস্যটো কি? নে আচলতে এনেকুৱা হৈ আছে নেকি যে আচলতে একফালেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কৈ মানুহক বুজাব, আনফালেদি তেওঁলোকে চাইলেণ্ট ৰোল প্লে কৰি হজৰত মহম্মদৰ বিষয়ে বিভিন্নজনে কথা ক'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো একশ্যন ল'ব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ, যিসকলে সমাজ ধ্বংস কৰিব বিচাৰে, যিসকলে আমাৰ মাজত ভাতৃত্ববোধ নষ্ট কৰিব বিচাৰি আছে, যিসকলে ইছলাম ধৰ্মৰ আমাৰ নবী চাহাবৰ ওপৰত আক্ৰমণ কৰি আছে, যিসকলে ইছলাম ধৰ্মক আক্ৰমণ কৰি আছে, সেইসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ।